নমস্কাৰ সকলোকে এটা বিশেষ কাৰণত মই আজি ভিডিঅ'টো বনালোঁ একো ব্লগ বনোৱা নাই আজি মই তো কথাটো হ'ল কি আমাৰ ঘৰত হ'ল চুৰ যোনটো আমাৰ লখিমপুৰৰ ঘৰ হয় য'ত ককাৰ মানে আগৰ পৰা আমি য'ত আছিলোঁ লখিমপুৰৰ ঘৰটোত তাত প্ৰায় আমি নাথাকোঁ আমি থাকোঁ গুৱাহাটীতে পাপা অহা যোৱা কৰি থাকে মাজে মাজে আমি যাওঁ বিহু চিহু হ'লে বা কিবা কিবি ফেষ্টিভ ছিজনত তো পাপাই সেইদিনাখনি ঘৰতে আছিলে দিনত হৈছে চুৰটো দিনত পাপা 10টা মানত ঘৰৰ পৰা ওলাই গৈছিলে প্ৰথম চুৰকেইটা সোমাই কেমেৰাটো ভাঙিবলৈ চেষ্টা কৰিছিলে কিন্তু কেমেৰাকেইটা ভাঙিব নোৱাৰিলে আমাৰ ঘৰত এটা যোনটো ড্ৰয়িং ৰুমৰ ছাইডত এটা কেমেৰা লাগি আছিলে তাতে বহুতখিনি কেপচাৰ হৈছে বাকী বেডৰুমকেইটাত কেমেৰা নাছিলে এনেকৈ আৰু বাহিৰৰ পৰাও সোমানে যে গেটৰ ফালেদি সোমাইছে সেইটো নহয় আৰু দিনত সোমাইছে চুৰকেইটা কোনেও দেখা নাই কোনো একো গমেই নাপায় তো চাগে কোনোবাই দেখিছে চাগে কোনোবাই ছাছপেক্ট কৰিছে মই সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ তো চুৰকেইটা সোমাইছে ঘৰৰ পিছফালেদি বাথৰুম ভাঙি আপোনালোকৰ ভিডিঅ' মই দেখাম বাথৰুম ভাঙি সোমাইছে বাথৰুমতো এনেকুৱা নাছিলে যে গ্লাছ হয় পূৰা এনেকুৱা হেৰি আছিলে আপোনাৰ চিমেণ্টৰ সেইখিনি ভাঙি সোমাইছে আৰু বৰমাহঁতৰ ভেণ্টিলেশ্যন ভাঙি পেলাই সোমাইছে বৰমাহঁতৰ ৰুমত আমি একেলগে জইণ্ট ফেমিলিত আছিলোঁ একেলগে তো ৰুম দুটা একেলগে মানে বাথৰুম আৰু ভেণ্টিলেশ্যন ভাঙি পেলাই সোমাই পেলাই আমাৰ ৰুমত সোমাই যিমানখিনি আলমাৰি চালমাৰি আছিলে এইবোৰ চব ভাঙি মেলি তাৰ পৰা বস্তুখিনি লৈ গ'ল বৰমাহঁতৰ আলমাৰিটো তেনেকৈ ভাঙিব নোৱাৰিলে কিন্তু গোটেইখিনি চব খেলি মেলি কৰি থৈ গৈছে আৰু বহুতখিনি পইচা আৰু বহুতখিনি গহনা লৈ গৈছে তো মই ভাবিলোঁ যে মই আপোনাক এবাৰ জনাই দিওঁ কাৰণ মোৰ ঘৰটো লখিমপুৰত ঘৰটো হ'ল চেতিয়াগাঁও DK ৰোড চেতিয়াগাঁও আগতে ফায়াৰ ব্ৰিগেডটো আছিলে পুৰণা ফায়াৰ ব্ৰিগেডটোৰ কাষতে মোৰ ঘৰটো যোন চেতিয়াগাঁৱৰ মানুহ হয় আপোনালোকে চাগে ফুটেজটো দেখি অকণমান চুৰজনক চাগে অলপমান গেছ কৰিব পাৰিব আমাৰ অকণমান ছাছপেক্ট হৈছে যে ইজনক ক'ৰবাত দেখিছোঁ এনেকুৱা টাইপ চ' প্ৰায় 9:30 মানত পাপা ওলাই গৈছিলে পাপা ওলাই যোৱা আধা ঘণ্টামানৰ পাছতে চুৰকেইটা সোমাইছে কেমেৰাৰ টাইমটো দেখাইছে 10:06 তো সেইখন দৰ্জা ভাঙিবলৈ বহুত ট্ৰাই কৰিছে তেনেকৈ হাতত তেনেকৈ বান্দৰ টুপিনে কিবা এটা লৈ আহিছিলে মুখখন ভালকৈ ওলোৱা নাই বিকজ ঘৰটো আন্ধাৰ হৈছিলে কিন্তু কেমেৰাটোৱে বহুতখিনি বস্তু কেপচাৰ কৰিছে আৰু ল'ৰাজনক দেখি এনেকুৱা লাগে যেন মানে গঠনটো মানুহৰ গম পায় ন তেনেকৈ যে আচ্ছা এইজন হয় তেনেকৈ যদি কোনোবাই দেখি থকা হয় বা কোনোবাই যদি ছাছপেক্ট কৰিছা প্লিজ কমেণ্টত জনাবা যদি তোমালোকে ছাছপেক্ট কৰিছা আৰু গম পোৱা কোনোবা যদি চেতিয়াগাঁৱৰ হয় আৰু এইটো আছিল আমাৰ ড্ৰয়িং ৰুমৰ কেমেৰাটোত য'ত প্ৰায়খিনি কেপচাৰ কৰা হৈছে এইজন ল'ৰাৰ লগত আৰু 3-4জন ল'ৰা আছিলে যোনকেইজন কেমেৰা আগত ওলোৱা নাই যোনকেইজন ইটো ছাইডেৰে বেলেগ ৰুমকেইটাত সোমাইছে আৰু তাৰ হাতত ইনফেক্ট কিবা দা নে কিবা কটাৰী এখন আছে ডাঙৰ দেখিলে গম পাব সেইখন হাতত আৰু ইনফেক্ট সি বাহিৰত চাইছেও যে মানুহে চাইছেনে নাই কোনোবা আহিছে নেকি বহুত ভয়ে কৰিছে কামটো খালী ভৰিয়ে ক্ষীণমিন ল'ৰা চুলিখিনি অকণমান ষ্টেপ কাট তেনেকুৱা কাইণ্ড অফ তো অকণমান গঠনটো তেনেকৈ দেখি গম পায় ওচৰ পাজৰ ল'ৰা নেকি সৰু ল'ৰাই হ'ব ইমান ডাঙৰো নহয় কিন্তু দা চা লৈ আহিছে হাতত DK ৰোড চেতিয়াগাঁৱৰ বহুতে চাগে চোৱা মোৰ ভিডিঅ'ছটো তোমালোকে যদি ভিডিঅ'টো চাইছা প্লিজ তোমালোকে যাক ছাছপেক্ট কৰিছা এবাৰ মোক জনাই দিবা পাৰ্চনেল মেছেজ দি হ'লেও ফেচবুকত বা ইনষ্টাগ্ৰামত বা যদি কমেণ্টত জনাব পাৰা কমেণ্টতো জনাই দিবা মই সেইটোৱে বিচাৰিছোঁ আৰু চবেই যেন কেয়াৰফুলি থাকক মই এইটোৱে এবাৰ চবকে ইনফৰ্ম কৰি দিব বিচাৰিছোঁ কাৰণ আমাৰ ঘৰত কোনো নাছিলে সেইটো সময়ত যদি কোনোবা থকা হোৱা হ'লে চোৰকেইটা হাতত কটাৰী নাইফ চাই আপোনালোকে যিহেতু দেখিছে দা চা কিবা কিবি আছিলে তো অকণমান ৰিস্কি হৈ যায় ৰিস্কি নহয় বহুত ভয়ৰ কথা হয় এইটো তো চবেই যেন কেয়াৰফুলি থাকে কেমেৰাত লগোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে যদিও আমাৰ কেমেৰা আছে তথাপিও চুৰজনক ছাছপেক্ট মানে ডিটেক্ট কৰিব পৰা নাই কোন হয় ক্লিয়াৰলি মুখখন ওলোৱা নাই তো এজন নহয় 3-4জনমান সোমাইছে লগতে কিন্তু এজনৰ মুখখন মানে গঠনটো ওলাইছে ভালকৈ যে দৌৰি ফুৰি থকা দেখা পোৱা গৈছে তো যদি আপোনালোকে গম পাইছে কোন হয় প্লিজ কমেণ্টত জনাব আৰু লাষ্টলি মই এইটোৱে ক'ম যে যোন আছা লখিমপুৰত বহুত চুৰ হৈছে মই শুনা মতে তো প্লিজ কেয়াৰফুলি থাকিবা চবেই লখিমপুৰ বুলি নহয় বেলেগ জেগাতো কেয়াৰফুলি থাকিবা কেমেৰা চেমেৰা লগাই থবা চবেই ঘৰত অকলে মাহঁতক বা কোনোবা থাকিলে এৰি থৈ নাযাবা কোনোবা এজন লগত থাকিবা ৰাতি এইটো দিনত আমাৰ ঘৰত হৈছে এতিয়া মইনো কি ক'ম কথা একো যি হৈ যাব পাৰে আজিকালি তো কেমেৰা লগোৱা যিমানখিনি ছেফটি মেজাৰ আছে গোটেইখিনি কৰি থবা ভালকৈ ভেণ্টিলেশ্যনবোৰ ভালকৈ চিল কৰি থোৱা বেছি বেটাৰ ঘৰ যোৱা সময়ত ঘৰৰ ভিতৰতো ডাইনিং ৰুমৰ বেডৰুমতো কেমেৰা লগাব লাগিব মই যি দেখিছোঁ এতিয়া আমি ঘৰৰ আগফালে কেমেৰা লগাইছোঁ কিন্তু ঘৰৰ পিছফালেদি সোমাইছে ঘৰৰ পিছফালেতো কোনো কেমেৰা নলগায় ন তো এতিয়া ঘৰৰ পিছফালে কেমেৰা লগাব লাগিব তো সেইটোৱে এটা মই ভাবিলোঁ চবকে জনাই দিওঁ যদি ছাছপেক্ট কৰিব পাৰা কোনোবাই গম পাইছা প্লিজ মোক জনাই দিবা আৰু কেয়াৰফুলি থাকিবা চবেই কাৰণ যি হৈ যাব পাৰে আজিকালি যি হৈ আছে এনেকুৱা
নাজানো কিয় হৈছে, কিয় মানুহবোৰে এনেকুৱা কাম কৰি থাকে আজিকালি। তো চবেই যেন কেয়াৰফুলি থাকা, এইটোৱে মেছেজ এটা আছিলে মোৰ ফালৰ পৰা। আৰু যদি প্লিজ তোমালোকে গম পোৱা প্লিজ জনাবা, যেন ধৰা পৰা মানুহখিনি যোনখিনিয়ে কাম কৰি আছে সেইকেইটা যেন ধৰা পৰে, সিহঁতি যেন সঁচাকৈ পায় যোনটো পানিছমেণ্ট সিহঁতি পাব লাগে। এতিয়া মানে আমাৰ ঘৰৰ ওচৰৰ মানুহে বহুতে ছাছপেক্ট কৰিছে যে এইজনে ল'ৰা হয় নেকি বা এইজনে হয় নেকি, কাৰণ সেই ৰাস্তাত দি যোন মানুহ অহা যোৱা কৰি থাকে আমাৰ চকুত পৰিয়ে থাকে ন, আৰু আমাৰ ঘৰৰ ফালেদি যোৱা ৰাস্তা সেইটোৱে। তো যদিও ছাছপেক্ট কৰিছোঁ আমি, তথাপিও ঘপকৈ পইণ্ট আউট কৰি দিবলৈ বেয়া হৈছে। বাট সেই ল'ৰাজন ক'ৰবাত আশে পাশে আমাৰ ঘৰৰ ওচৰতে থাকে কোনোবা, এনেকুৱা নহয় যে বাহিৰৰ ক'ৰবাৰ হয়, কোনোবা আহি পেলাই চুৰ কৰিছে লখিমপুৰত, অসমত আহি, এনেকুৱা নহয়। লখিমপুৰৰে আৰু চাগে আমাৰ ঘৰৰ ওচৰৰ কোনোবাই হ'ব। চ' সেইটো কাৰণে মই ভাবিলোঁ এবাৰ কৈ দিওঁ, আৰু ওচৰ পাজৰ মানুহখিনি যেন সাৱধানে থাকে। কিয় হৈছে কেলৈ হৈছে মই নাজানো। আনকি আমাৰ ঘৰত জমা কৰি থোৱা যোনখিনি খুচুৰা পইচা আমি সৰুৰ পৰা জমা কৰিছিলোঁ ন, সৰুতে আগতে টেমাবোৰত ভৰাই ভৰাই থওঁ, তো আনকি সেই টেমাটোও খালী কৰি লৈ গুচি গৈছে। মানে কোনটো লেভেলত চুৰ কৰিছে। তো সাৱধানে থাকক সকলো। দা চা লৈ আহিছে, একদম আউট অফ মাইণ্ড চাগে। কাক কেতিয়া কৰি দিব, যি টি কৰি দিব পাৰে সেইবোৰ মানে নাজানো। বেয়াও লাগিছে এইটো সময়ত। মানে আমাৰ ঘৰত এনেকুৱা কেতিয়াও হোৱা নাছিলে, প্ৰথমবাৰ হৈছে। আৰু এনেকুৱা আগতে লখিমপুৰ আৰু এবাৰ হৈছে, বহুত চিভিয়াৰ, বহুত বেয়াকৈ এটা চুৰ হৈছে, বহুত কিবাকিবি হৈছে। সেইবোৰ আপোনালোকে গম পাই চাগে ইনচিডেণ্টবোৰ য'ত যি হৈছিলে। তো বহুত সাৱধানে থাকক চবেই। আৰু যদি কিবা ছাছপেক্ট কৰিছে, কিবা কিবি যদি আপোনালোকে আইডিয়া পায় আপোনালোকে জনাব। মই কেমেৰা ক্লিপছকেইটা আকৌ লাষ্টত ভালকৈ দি দিম, আপোনালোকে চাব পাৰে ভালকৈ। যোনখিনি কেপচাৰ কৰা হৈছে, যোনখিনি দেখা পাইছোঁ কেমেৰাত, সেইখিনি লগাই দিম। আপোনালোকে চাব, সাৱধানে থাকক চবেই।